নমস্কাৰ। এজন কুমাৰৰ হাতৰ পৰশত কেনেকৈ মাটিৰ কাপ প্ৰাণ পাই উঠিছে চাওকচোন। কিমান যে ধুনীয়াকৈ মাটিৰ কাপটো হাতৰ টিক্সতে তৈয়াৰ কৰিছে। আৰু কাপটো হৈ উঠাৰ পাছত এডাল সূতাৰেদি ধুনীয়াকৈ কাটি দিছে। অকল মাটিৰ কাপে যে তৈয়াৰ হৈছে এইটো নহয়, এওঁলোকে বহুত ধৰণৰ বিভিন্ন ধৰণৰ মাটিৰে বস্তু তৈয়াৰ কৰি থৈছে। এইবোৰ কাপ আৰু মই কেইটামান মাটিৰ কাপ কিনিলোঁ। এইবোৰ দেখিছেনে কিমান ধুনীয়াকৈ বনাই থৈছে। কেইটামান মাটিৰ কাপ কিনিলোঁ আৰু এটা লগতে মাটিৰ ঘটিও কিনিলোঁ। এইবাৰ মাটিৰ কাপতে চাহ খাম আৰু